কোনো অসুবিধা নাই এটাই মই উদাহৰণ স্বৰূপে ক'ব পাৰো যে গহপুৰ মানে গহপুৰ বিশ্বনাথ মানে বিশ্বনাথ এই ধৰণে ঢেকিয়াজুলি মানে ঢেকিয়াজুলি যত কোনো অসুবিধা নাই সেই অঞ্চলবিলাকত আমি কাৰ্যালয় ভৱন নিৰ্মাণ কৰিম আৰু যত বিভিন্ন অঞ্চলৰ মাজত হেডকোৱাৰ্টাৰ লৈ বুজাবুজিৰ অভাৱ হ'ব তেওঁলোকক বৰ্তমান আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰাই পৰিচালনা কৰিম ৰাজ্যত ই এক সুদূৰ প্ৰসাৰী ব্যৱস্থা হ'ব আৰু সমান্তৰালভাৱে আমি বজালি জিলা নিৰ্মাণৰ কামতো আমি আগবাঢ়িছো মোক আৰু 15-20 দিন মান লাগিব আমি অলপমান অসুবিধা আছে এখিনি দূৰীকৰণৰ বাবে তাৰ পৰৱৰ্তী পৰ্যায়ত আমি বজালি জিলাও অহা 15-20 দিনৰ ভিতৰত নিৰ্মাণ কৰিম ইয়াৰ সমান্তৰালভাৱে আমি প্ৰতিটো মহকুমাতে বা উপজিলাতে ইতিমধ্যে যোৱাকালি লোক নিৰ্মাণ পথ বিভাগৰ উপসংমণ্ডলসমূহ আমি ঘোষণা কৰিছো তাৰ হেডকোৱাৰ্টাৰসমূহ আগৰ লগত যাতে বেছি খেলিমেলি নহয় সেই ধৰণে আমি নটিফাই কৰিছো এই মাহৰ ভিতৰতে সমান্তৰালভাৱে জলসম্পদ বিভাগ জলসিঞ্চন বিভাগ শিক্ষা বিভাগ আমাৰ সোশ্যাল জাস্টিস আমাৰ ওমেন এণ্ড চাইল্ড ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টসমূহেও নিজৰ নিজৰ মহকুমা কাৰ্যালয় ম্যাক্সিমাম 15 to 30 ডেজৰ ভিতৰত ঘোষণা কৰিব আমি শিক্ষা বিভাগ CDPO আদি কাৰ্যালয়বিলাক আগতে 2-3টা সমষ্টিৰ মাজত ওভাৰলেপিং আছিল যে অৰ্থাৎ এজন CDPO অকনমান জালুকবাৰী সমষ্টিও চাইছে অলপমান হাজো চাইছে এতিয়া আমি সমগ্ৰ চৰকাৰী কাৰ্যালয়সমূহ এটা সমষ্টিৰ জিওগ্ৰাফিক্যাল লিমিটৰ ভিতৰত লৈ আহিম তাৰ মানে অসমত কোনো এটা CDPO কাৰ্যালয় নাথাকিব যোনে নেকি দুটা সমষ্টি চাব অসমত নেকি কোনো এজন SDO নাথাকিব যে নেকি দুটা সমষ্টি চাব অসমত কোনো এজন ব্লক এডুকেশ্যন অফিচাৰ নাথাকিব যে নেকি দুটা সমষ্টি থাকিব অৰ্থাৎ সমষ্টিটো মহকুমা বা উপজিলা হল অতিৰিক্ত উপায়ুক্তৰ তলত এই গোটেই কাৰ্যালয়সমূহ হ'ব যাৰ জিওগ্ৰাফি টু দ্যাট পাৰ্টিকুলাৰ কনস্টিটুৱেন্সি সমান্তৰালভাৱে অসমৰ বিভিন্ন ৰাজহ চক্ৰ এতিয়া বিভিন্ন নৱগঠিত সমষ্টিৰ মাজত আছে যি হয়তো এজন চক্ৰ বিষয়াই দুটা সমষ্টিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব চক্ৰ বিষয়াৰ কাৰ্যালয়বিলাকো আমি এটা সমষ্টিৰ সীমাৰ ভিতৰত আনিব খুজিছো আৰু ADC জন চক্ৰ বিষয়াৰ কাৰ্যালয়তে বহিব আৰু ADC will be known as a principal circle officer অৰ্থাৎ এতিয়া সমষ্টিটোৰ কোনো মাটিবাৰীৰ কাম সাৰ্কেল অফিচাৰৰ সহিত নহব ADC জনৰ সহিতহে হ'ব অৰ্থাৎ আমাৰ সমষ্টিৰ মাটিবাৰীসমূহ যাতে এটা সৰু বুলি নকওঁ জুনিয়ৰ অফিচাৰৰ হাতেদি নহয় সিনিয়ৰ অফিচাৰৰ হাতেদি হয় তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে কোনোবা সমষ্টিত য'ত আমাৰ জিওগ্ৰাফিক্যাল লোকেশন ডাঙৰ তাতে দুজন সাৰ্কেল দুটা সাৰ্কেলো দিয়া হ'ব আৰু য'ত জিওগ্ৰাফিক্যাল লিমিট কম তাতে এটা সাৰ্কেল ধৰা হ'ব আজি আমাৰ পঞ্চায়ত আইন অৰ্থাৎ one constituency either 2 blocks or 1 block কিন্তু এটা বিডিঅৰ হাতত দুটা সমষ্টি নাথাকে অৰ্থাৎ যেতিয়া আমি সাব ডিভিজনেল ল্যান্ড এডভাইজৰি কমিটিৰ মিটিং কৰিব যাম তাত আৰু আমাৰ লগত দ্বিতীয়জন MLA নাথাকে যেতিয়া আমি ডিসাৰ মিটিং কৰিব যাম তাত আৰু দ্বিতীয়জন MLA নাথাকে যেতিয়া আমি ব্লক মনিটৰিংৰ মিটিং কৰিব যাম তাত আৰু দ্বিতীয়জন বিধায়ক নাথাকে গুটেইখিনি এজন বিধায়কৰ জুৰিসডিকশনতে আহিব গতিকে এটা আমাৰ অসমৰ প্ৰশাসন ব্যৱস্থাক আমি এটা নতুন ৰূপ দিয়াৰ বাবে চেষ্টা কৰিছো যাতে সাধাৰণ ৰাইজে জিলা উপায়ুক্তজন কোট তাক বিচাৰি আহিব নালাগে ঠিক সেই ধৰণে ADCৰ সমান্তৰালভাৱে আমি এজন এডিশনাল এসপিক দি
সাব ডিভিজনেল পুলিচ অফিচাৰ আজিৰ দিনত SDPO বুলি ক'লে আমি DSPক বুজো তেতিয়া SDPO বুলি ক'লে আমি এডিশনাল SPক বুজিম আৰু সেই জায়গাটোৰ মিটিং থানাৰ ওপৰত কন্ট্ৰোল মিটিং পাতা পারমিশন ক্রাইম ইনভেস্টিগেশন গোটেই বিলাক সাব ডিভিজনেল পুলিচ অফিচাৰ হু উইল বি ইন দা ৰেংক অফ এডিশনাল SP গোটেইখিনি তেওঁৰ হাতত থাকিব আৰু SPয়ে মাত্ৰ সুপাৰভিজনৰ কামহে কৰিব আনকি লাহে লাহে আমি মহকুমা বিলাকত পুলিচ ৰিজাৰ্ভ আদিও বনাব চেষ্টা কৰিম যাতে সমগ্ৰ ব্যৱস্থাটো সমষ্টি কেন্দ্ৰিক আৰু মহকুমা কেন্দ্ৰিক হৈ পৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগে লগে আমি এই নতুন প্ৰশাসনিক ব্যৱস্থাৰ কাম আৰম্ভ কৰিছো বিভিন্নজন বিধায়ক এতিয়া এজন বিধায়কে হয়তো এটা দুজন বিধায়ক এটা সমষ্টিত সোমাই গৈছে বা এজন বিধায়ক তিনটা সমষ্টিত সোমাই গৈছে যি নহক আমি DC সকলক লিখিছো যে আপোনালোকে মাটিবাৰী আমাক খুব সোনকালে চাই দিয়ক আমি যাতে তৰিত গতিত এই প্ৰশাসনিক পুনৰ নিৰ্ধাৰণৰ কামত আমি সোমাই পৰিব পাৰো যোৱাকালি যেহেতু অসম চৰকাৰে এই অধিসূচনা জাৰি কৰিছে মই সদনৰ পৰম্পৰা অনুসৰি এই বিষয়ে পবিত্ৰ সদনক অৱগত কৰিম ধন্যবাদ অধ্যক্ষ মহোদয় আপুনি ইমান ভাল ইষ্টাব্লিশমেন্টৰ কথা ঘোষণা কৰিছে সবে আনন্দ কৰিছে কিন্তু মই আনন্দ কৰিব পৰা নাই মোৰ 50% বাহিৰ 50% ভিতৰ এতিয়া বাহিৰটো কি হ'ব ভিতৰটো কি হ'ব গতিকে এটা যদি কংক্ৰিট নহয় এই ইষ্টাব্লিশমেন্ট খুব ভাল হৈছে ইষ্টাব্লিশমেন্ট এক মাননীয় অধ্যক্ষ মহোদয় আপুনি অলপ আগুৱাই লৈ গলে ভাল এক মিনিট এতিয়া আপোনাৰ সমষ্টি আৰু ভিতৰ বাহিৰ নহয় নহয় আপুনি টিল 26 না আমি টিল 26 লৈকে কৰাই নাই সমষ্টি পুনৰ নিৰ্ধাৰণ অলৰেডি ক্ৰিয়ান্বিত হৈ গল খালি বিধায়কসকল 26 লৈকে থাকিব সমষ্টি এজ পাৰ কনস্টিটিউশন কিন্তু এতিয়া ইলেকশন বুলি ক'লে কনস্টিটিউটিভ বুলি ৰেফাৰ কৰিলে আমি কলাইগাঁও আৰু ৰেফাৰ নকৰো আমাৰ এইটো খালি বিধায়কসকলহে টিল এক্সপায়াৰি অফ দিস টাৰ্ম বিধায়ক হৈ আছে বা আমি আমাৰ সমষ্টিৰ কাম কৰি যাম কিন্তু সৰকাৰি নথিত এইবাৰ ইলেকশন কমিশনে যে ইলেকশন পাতিব পুনৰ লোকসভাৰ পুনৰ নিৰ্ধাৰিত সিস্টেমতে পাতিব গতিকে লাহে লাহে এই দুইটা বস্তু নোহোৱা কৰাৰ কাৰণে এই যে গোটেই বস্তুটো অনা হৈছে তাৰ মূল কাৰণ হল যে কলাইগাঁওৰ বিধায়ক যাতে দৰঙৰ উপায়ুক্তৰ তাতো যাব নালাগে উদালগুৰি উপায়ুক্তৰ তাতো যাব নালাগে এণ্ড ইটছ এ লং টাৰ্ম প্লেনিং আজিৰ কাম কাজখিনি ঠিক থাকিব কিন্তু দৰঙৰো জিলা এতিয়া নটিফাই হৈ গল এতিয়া সমষ্টি ভিত্তিক আমি বিধানসভাৰ একমাত্ৰ বিধায়কৰ পুঁজি বাদ দি PWD পুঁজি পৰ্যন্ত অহা কালিৰ পৰা নৱনিৰ্ধাৰিত সমষ্টিটোৰ নামত যাব এতিয়া পুৰণা সমষ্টিৰ নামত নাযায় দুইজন MLA তাতে ইঞ্জিনিয়াৰে সহি ল'ব যাব বেলেগ কথা কিন্তু এতিয়া আমি সমষ্টিৰ পুঁজি নিৰ্ধাৰণ কৰোতে ভবানীপুৰ সৰভোগ বুলিহে পঠাম তাৰমানে ইঞ্জিনিয়াৰজনে মনোৰঞ্জন তালুকদাৰকো লগ কৰিব ফণী তালুকদাৰকো লগ কৰিব গতিকে ৰাষ্ট্ৰপতিৰ অধিসূচনাৰ পিছত except আমাক বাদ দি সদস্য সকলহে আমি পুৰণা সমষ্টিটোক লৈ থাকিম কিন্তু বাকি গোটেই এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মটো নতুন সমষ্টি মতে স্যার এটা কথা আছে ধন্যবাদ স্যার মোৰ এটা প্ৰশ্ন মুখ্যমন্ত্ৰী মহোদয়ৰ তাত মোৰ সমষ্টি তেনেকুৱা এটা প্ৰবলেম আগত মোৰ সমষ্টি দুটা ডিস্ট্ৰিক্টত আছিলে সাউথ শৰ্মা মানকাছৰ আৰু ধুবুৰী এইবাৰ যেটো নতুন সমষ্টি হ'ল এটা সম্পূৰ্ণভাৱে ধুবুৰী জিলাতে হৈ গ'ল কিন্তু পুলিচ জিলা এতিয়াও সাউথ শৰ্মা মানকাছৰ আন্ডাৰতে আছে গতি এইটো সমস্যাৰ সমাধান কেতিয়া হ'ব অধ্যক্ষ মহোদয় যেটো এৰিয়া ধুবুৰীত বীৰসিং জৰুৱাত পৰিলে তাক লৈ নতুন পুলিচ ডিস্ট্ৰিক্ট গঠন হ'ব অৰ্থাৎ SDPO নতুনকৈ বহিব আৰু তাৰ প্ৰসেস চলিছে আৰু যেটো সাউথ সালমাৰা বুলি এৰিয়া থাকিলে সমষ্টি তাক লৈ পুলিচ ডিস্ট্ৰিক্ট প্ৰশাসনিক ডিস্ট্ৰিক্ট হ'ব তাত উপজিলা নহয় আৰু আমাৰ সাউথ সালমাৰ সমষ্টিৰ যেটো পাৰ বীৰসিং জৰুৱাত গল বীৰসিং জৰুৱাত এখন হেডকোৱাৰ্টাৰ হ'ব তাতে SDPO বহিব ADCO বহিব পুলিচ কেছ পৰ্যবেক্ষণ গোটেই বীৰসিং জৰুৱাৰ পৰা হ'ব আৰু তেওঁৰ SP ধুবুৰীত গৈ বহিব
গতিকে সমস্যাটো ইমান দিনৰ যেটো ওয়াজেদ আলী চৌধুৰী ডাঙৰীয়াৰ সমস্যা আছিল হেতু সমাধান হৈ গল অকল হেতু বুলি নহয় বহুত সমস্যা একে কুবে সমাধান হৈ গল এতিয়া মানে ওভাৰলেপিংৰ প্ৰশ্নবিলাক আৰু একো নাই সব বিলাক একদম এটা হৈ গল স্যার এটা কথা মোৰ সমষ্টি বদৰপুৰ আৰু নৰ্থ কৰিমগঞ্জ মিলি কেনে মোৰ সমষ্টিটো হৈছে এতিয়া মই 2 কোটি টকা পাম না 1 কোটি টকা পাম এটো জানিব লাগিছিল মাননীয় অধ্যক্ষ মহোদয় এই বিষয়ে একো চিন্তা কৰে নিদিবও পাৰো হয়তো সময়ত হেতু পিছত দেখা যাব আৰু 1 কোটি টকা পাম না এমএলএ ফান্ড সবে পুরানা সমষ্টিৰ নামত পাই থাকিব কৰবাত যে দিবই লাগে বুলি কথা নাই কৰবাত নিদিয়া কৈ থাকি যাব মানে সমষ্টি বিধায়ক হিচাপে 26 লৈকে একে থাকিব মানে আপুনি বিধায়ক দি এতিয়া বিধায়ক পুঁজিটো মই কোৱা নাই ধন্যবাদ বা দিউ নিদু এটো মোৰ পুঁজি বিধায়ক পুঁজিটো দি আছে বাকিটো মোৰ মনৰ ইচ্ছা বিধায়ক পুঁজি কন্টিনিউ দিলে হ'ব আৰু মই জিকি আই Please, the house is adjourned till 9 a.m. on 15 September 2023. दानिया देंखो आरो मोसानाय हाबाफारि बे हाबाफारियाव दं hang ma ba bu
बुंसि बुंसि मिनिहां माहां नायहरसि नायहरसि गाबहां माहां मोदै गसि गसि थाबायहां माहां आंजों फैसि फैसि बारजों बिरदों खानाय बिलाइ फासोरा रुबै फोलाव हरदों आंनि फारसे आखाइ थाइनै माबोरै हमथाहरनो हाबावनो नोंखौ रजे गोसोआ आंनि जावलिया जासै रजे गोसोआ आंनि पागला जासै आंनि बे गोसोनि लांदां एलबामाव बिखानि आयनायाव हरखाबै सोरनि सावगारि थाफैखो दद्रे सोर रजे नुजाफैखो आंनि बे गोसोनि मेगना अरायबो नोंखौल' नुसै रजे मेसेबना थाबोलाबो नोंखौल' नुसै जानो लोंनोबो बावलाय लांसै रजे मावनो दांनोबो बालाय लांसै गोसोआ आंनि नोंखौल' हास्थायबायसै सिमाङाव सानैजों गेलेबायसै मोगथाङाव सानैजों आन्दायबायसै रजे गोसोआ आंनि जावलिया जासै रजे गोसोआ आंनि पागला जासै आंनि बे गोसोनि लांदां एलबामाव बिखानि आयनायाव हरखाबै सोरनि सावगारि